নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আজি লৈ আহিছো আপোনালোকৰ মাজলৈ এটি সাধু কথা সাধুটোৰ নাম হৈছে কুকুৰ আৰু চাহ সাধুটো লোৱা হৈছে ঈছপৰ সাধু নামৰ সাধু কথা পুথিৰ পৰা আশা কৰিছো আপোনালোকে চাই ভাল পাব এদিন এটা কুকুৰে এটুকুৰা মাংস পালে বাটত কৰবাত খাবলৈ ললে আন কুকুৰ আহি টনা আজোৰা কৰিব পাৰে গতিকে সি ভাবিলে যে ঘৰলৈ নি শান্তিৰে নিৰাপদে খোৱাই ভাল হ'ব সি ঘৰ যোৱা বাটত এটা জুৰি আছিল জুৰিটো পাৰ হ'বলৈ এচটা কাঠ পাৰি থোৱা আছিল কাঠ ছটাৰ ওপৰেদি আহোঁতে জুৰিৰ ফটফটীয়া পৰিষ্কাৰ পানীত সি নিজৰ ছাটো দেখিলে সি ভাবিলে সেইটো মুখত মঙহ লৈ অহা আন এটা কুকুৰ তাৰ সেই মঙহ টুকুৰালৈ বৰ লোভ লাগিল সি যুঁজ কৰি আনটো কুকুৰৰ পৰা মঙহ টুকুৰা কাঢ়ি আনিবলৈ বুলি ভুকিবলৈ ধৰিলে কিন্তু সি ভৌ ভৌ কৰোঁতে তাৰ নিজৰ মুখত থকা মঙহ টুকুৰাও পানীত সৰি পৰিল ছাটো পানীৰ খলকনিত নোহোৱা হ'ল বেচেৰাই মুখৰ মঙহ টুকুৰা হেৰুৱাই কোৱাৰি চেলেকিবলৈ ধৰিলে ইয়াৰ পৰা আমি এইটোকে বুজি পালো যে লাভলৈ চাওঁতে লোভিয়াৰ মূলো হেৰায় জয় আই অসম আকৌ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে আজিলৈ ধন্যবাদ